এভৰিৱান নমস্কাৰ মই বৰ্ণালীয়ে মোৰ ইউটিউব চেনেল বৰ্ণালীজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু সেই বস্তুটো মই ভাবিছোঁ আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। সেয়েহে কেমেৰাটো অন কৰিলোঁ আৰু মই খুলিবলৈ লাগি গ'লোঁ পেকেটটো। এয়া দেখিছে নহয় মই কি অৰ্ডাৰ দিছিলোঁ, আপোনালোকে নিশ্চয়কৈ ধৰিব পাৰিছেই মই কি অৰ্ডাৰ দিছিলোঁ। মই লেচ অৰ্ডাৰ দিছিলোঁ, চাদৰ মেখেলাত লগাবৰ কাৰণে এনেকুৱা ধৰণৰ লেচ হিচাপে কিনিবলৈ পায়। মই বহুত দিনৰ পৰা ভাবি ৰাখিছিলোঁ অৰ্ডাৰ দিম বুলি, কিন্তু বিভিন্ন কাৰণত অৰ্ডাৰ দিয়া হোৱা নাছিলে আৰু তাৰপিছত মই অৰ্ডাৰটো দি দিলোঁ আৰু শেষত মই দুটা লৈছোঁ, মানে দুটা পেকেট লৈছোঁ আৰু একেলগতে অৰ্ডাৰ দিছোঁ যিহেতু একেলগতে আহিছে আৰু তো এই দুইটাৰ প্ৰয়োজন হ'ব, এটাই নহ'ব, এটাত 9 মিটাৰকৈ থাকে যিহেতু। এতিয়া মই এইযোৰ বজাৰৰ পৰা কাপোৰ কিনি আনিলোঁ। এই কাপোৰযোৰ মিক্স পাটৰ হয়। আপোনালোকে মিক্স পাটৰ কাপোৰবোৰ দেখিছে আৰু হোৱাইট কালাৰটো যিকোনো কালাৰৰ লগতে মিলিয়ে যায়, কিন্তু এই কাপোৰযোৰ মোৰ অকণমান ভাল লাগিলে, তো মই এই কাপোৰযোৰে কিনি আনিলোঁ বজাৰৰ পৰা। তাৰপিছত মই এই লেচডাল অলপমান ৰাখি দিলোঁ দীঘলকৈ আৰু বাকীখিনি মই দুপা এনেকৈ ফুলৰ হিচাপত মই এনেকৈ কাটি ৰাখিম আৰু যিমানটো লাগে মই জোখ মিলাই মই কাটি ল'ম দুটাকৈ। তাৰপিছত মই এটাকৈও কাটিম। কাপোৰযোৰত মই কেনেকৈ ডিজাইনত বনাওঁ, কি ধুনীয়া কৰি তোলোঁ কাপোৰযোৰ, তো মই সেয়াই আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। তেনেকৈ মই কাটি ল'লোঁ, সকলোখিনি কাটি ল'ম আৰু গোটেইখিনি কটা দেখুওৱা নাই, যিমানখিনি প্ৰয়োজন হয় মই কাটি ল'ম। আৰু এটা মোৰ 9 মিটাৰ থাকে এটাত, আৰু সেই 9 মিটাৰটো মই চিলাই ল'ম, চাৰিওফালে দেখাম বাৰু। কিছুমান বেয়াও আহিছে, মই দেখাইছোঁ, সেই বেয়াবোৰো মই পেলাই দিব লগা হৈছে। এইটো থানত সোমায়ে আছে, এপাত দুপা ফুল বেয়া আহিছে আৰু উপায় নাই, সেইখিনি মোৰ পেলাই দিব লাগিব। তো এনেকৈ মই প্ৰথমতে জুখি চাই ল'লোঁ যে মোক কিমান লাগিব, জুৰিব নোজোৰে। তেনেকৈ মই প্ৰথমতে এনেকৈ থৈ মেলি আঠা দি নলগোৱাকৈ প্ৰথমতে মই থৈ চালোঁ যে মোক কিমান প্ৰয়োজন হ'ব, তেতিয়াহে মই কাটিবলৈ আন্দাজটো পাম নহয় জানো। মই যে আপোনালোকক কৈছিলোঁ দুখিনি কিনিছিলোঁ, তাৰে এইখিনি মই পটি লগাই ল'লোঁ, চিলাই ল'লে মানে অকণমান সুবিধা হয় আৰু সোনকালে হয়, গতিকে মই চাৰিওফালে চিলাই ল'লোঁ আৰু মোৰ এটা পটি মানে লাগি গ'ল আৰু লগতে ব্লাউজ পিচটোৰ কাৰণেও জুৰি গ'ল। আৰু মই এইটো আঠা কিনি আনিছিলোঁ। এই আঠাটো যদি আপোনালোকে ইউজ কৰে আৰু ফুলপাহৰ তলত যদি লগাই দিয়ে, আপোনাৰ এৰি নাযায়, যিমান ধুলেও এৰি নাযায়। মই যিহেতু আগতেও ইউজ কৰিছোঁ, সেইকাৰণে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। এনেকৈ মই স্কেল পাতেৰে জুখি লগাব লাগিব, নহ'লে সমান নহ'ব। গতিকে এটা ছাইড মই লগাই ল'লোঁ বাৰু, তাৰ পিছৰ ছাইডটো মই আপোনালোকক দেখুৱাইছোঁ কেনেকৈ লগাম। যিহেতু এখন হাতে দেখুৱাব লগা হৈছে, গতিকে এনেকৈয়ে দেখাইছোঁ আৰু এখন হাতে মোবাইল ধৰি আৰু এখন হাতে কৰি দেখাব লগা হৈছে। গতিকে সেয়েহে মই গোটেইখিনি দেখাব পৰা নাই আৰু এটাৰে এটা মই দেখাই দিছোঁ এনেকৈ আঠাটো মই কেনেকৈ লগাই দিম। এইটো আঠা কাপোৰত লগোৱা আঠা হয়, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যে পিছত আঠাটো এৰি যাব নেকি বুলি। আঠাটো অকণমান দেৰি ৰখি দিব লাগে, তাৰপিছত আৰু শুকাই যোৱাৰ পিছত এৰি নাহে এইটো আঠা। মই আগতে কেইবাবাৰো ইউজ কৰি পাইছোঁ বাৰু। তো এনেকৈ মই গোটেই চাদৰখনত লগাই ল'ম, মেখেলাখনতো মই তেনেকৈ ছেইম ডিজাইনতে মই লগাই ল'ম। য'ত দুপা লাগে দুপা, য'ত এপা লাগে এপা। এইটো কাপোৰযোৰ এইযোৰ হৈ গ'ল, মেখেলাখনতো হৈ গ'ল, চাদৰ ব্লাউজটো অকল চিলাই দিছোঁ, ওপৰত মন গ'লে লগাই দিম আৰু। এতিয়া মই কাপোৰযোৰ অৱশ্যে চিলোৱা নাই, এনেকৈ মই আপোনালোকক দেখাই দিছোঁ। কাপোৰযোৰ মই পিন্ধি দেখুওৱা নাই বাৰু, এনেকৈয়ে দেখুৱাই দিছোঁ। কেনেকুৱানো লাগিব আপোনালোকে এনেকৈ চালেই গম পাব যে পিন্ধিলে কেনেকুৱা লাগিব। কেমেৰাত কেনেকুৱা লাগিছে নাজানো, কিন্তু ওচৰৰ পৰা বহুত বেছি ধুনীয়া লাগিছে। কেমেৰাত অকণমান দেখিবলৈ কালাৰটো বেলেগ লাগিছে বাৰু, কোনো কথা নাই। মোৰ এটা ইনষ্টাগ্ৰাম একাউণ্ট আছে, তো তাত মই বিভিন্ন ধৰণৰ ডিজাইনাৰ কাপোৰবোৰ দেখাই থাকোঁ, আপোনালোকে ফ'ল' কৰি ল'ব। তাত গৈ আপোনালোকে চাব পাৰিব আৰু ক্ৰয় কৰিবও পাৰিব, মই তাত বিক্ৰীও কৰোঁ। গতিকে ভিডিঅ'টো এয়াই আছিলে, ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।